পুনৰ চোৰৰ চকু বাইহাটা চাৰিআলিৰ সমীপৰ কলমনি আয়ুষ্মান আৰোগ্য মন্দিৰত নিশাৰে এন্ধাৰৰ সুযোগ লৈ চোৰে তলা ভাঙি লুটি নিলে মূল্যৱান পানী মটৰ। কেইমাহমান পূৰ্বে এই উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা প্ৰায় 40টা ছলাৰৰ বেটাৰী চুৰি কাৰ্য সংঘটিত হয়। এই ঘটনা সন্দৰ্ভত ইয়াৰ পূৰ্বেও ৰঙিয়া থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও এই ক্ষেত্ৰত কিন্তু ৰঙিয়া আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট এনি আসাম 24/7। আগতে কি আছিল? আগতে তাৰমানে প্ৰথমবাৰ চুৰ কৰিলে বেটাৰী নিছে, টোটেলি 42টা আছিলে। নেক্সটবাৰ যিখিনি আধৰুৱা আছিল সেইখিনি নিছে। পুলিচক জনোৱা হৈছিল? পুলিচক জনোৱা হৈছিল, পুলিচে আহি চাই কোনো মানে একো সেই কৰা নাই আৰু মাজে মাজে চুৰি হৈ থাকে। মাজে মাজে চুৰি হৈয়ে থাকে। মই মানে সদায় ৰাতিপুৱা 7টাতো খোলোঁ। প্ৰথম গেটখন খুলি পেলাই মই আৰু নেক্সট চেণ্টাৰৰ গেটটো খুলিব আহোঁতে তালাটো লাগি থকা নাই। যেতিয়া লাগি থকা নাই মই অলপ ভাবিলোঁ তালাটো কি হ'ল, এনেকৈ ভাবি এনেকৈ এইফালে কৰোঁতে তালাটো মাজত পৰি থকা দেখা পালোঁ। দেখা পাই মোৰ বহুত ভয় লাগি পেলাই মই দৰ্জাখন আৰু খোলা নাই, দৌৰ মাৰিছোঁ। দৌৰ মাৰোঁতে ই ৰিক্সাখন আহি আছিল, মানুহটোক কেইটা হৈছে মই এনেকুৱা হৈছে এনেকৈ চাৰিজন ৰল আৰু কেইজনমান মাতিলোঁ, 4-5জনমান মানুহ মাতি দৰ্জাখন খুলি চালোঁ আৰু চাওঁতে মটৰটো নিছে আৰু বেলেগ আপোনাৰ মটৰৰ পাইপ চেপ ভাঙি দিছে। তে দুবাৰ চুৰি। আগতে কি আছিল? আগতে তাৰমানে প্ৰথমবাৰ চুৰ কৰিলে বেটাৰী নিছে, টোটেলি 42টা আছিলে। নেক্সটবাৰ যিখিনি আধৰুৱা আছিল সেইখিনি নিছে। পুলিচক জনোৱা হৈছিল? পুলিচক জনোৱা হৈছিল, পুলিচে আহি চাই কোনো মানে একো সেই কৰা নাই আৰু মাজে মাজে চুৰি হৈ থাকে। মাজে মাজে চুৰি হৈয়ে থাকে।